ভিন্ন ভিন্ন রূপে অবতরী ভক্তর ঐকান্তিকতা আৰু সত্যবনৰ যোগেদি আমাৰ মহিমা আৰু ভকতৰ গৰিমা জগতত বলিয়ানি এইবাৰ মোৰ মহাভক্ত অযোধ্যাধিপতি ৰজা হৰিশ্চন্দ্ৰৰ দ্বাৰাই মোৰ লীলাৰ আৰম্ভ কৰিব লাগিব। ৰাজকীয় যজ্ঞত গণেশক অগ্ৰভাগ নিদিয়াৰ বাবে বিৰক্ত হৈ গণেশে হৰিশ্চন্দ্ৰ ৰজাৰ অনিষ্ট ভজনৰ চেষ্টা চলাইছে। আনহাতে সদ্য বিশ্ববিদ্যালয় তপস্যাৰ বলেৰে অক্ষয় সাধন কৰি সত্যতা বিমৰ্জন দি কৃতিত্ব বহন কৰিছে আৰু অহংকাৰত মত্ত হৈ পৰিছে। মোৰ মহাভক্ত ৰজা হৰিশ্চন্দ্ৰই সত্যবাদিতা ঐকান্তিকতা আৰু ভগৱত প্ৰেমৰ যোগেদি তেনেদৰে বিভিন্ন সমস্যাৰ মাজতো নিষ্ঠাৰে হৰিনাম তাকে এই জগতবাসীৰ আগত প্ৰচাৰ কৰিব লাগিব। ইয়াৰ বাবে মোৰ প্ৰয়োজন হ'ব কৈলাসপতি শিৱ, ইন্দ্ৰ আৰু কৈলাসপতিৰ কথাই সত্য ৰূপতে সৃষ্টি কৰিব লাগিব তাতে অন্নপূৰ্ণাৰূপে পাৰ্বতী দেৱীক ৰাখিব লাগিব ব্ৰাহ্মণৰ ঘৰত। এনেদৰে ভিন্ন ভিন্ন ৰূপে ভিন্ন ভিন্ন বেশে পৰীক্ষা কৰি ৰজা হৰিশ্চন্দ্ৰক দেখুৱাব লাগিব জগতক। তপস্যাতকৈ সত্যানুকৰণ শ্ৰেষ্ঠ বস্তুহে। যাওঁ এবে মই ভক্তৰ মংগলৰ বাবে জগতৰ কল্যাণৰ বাবে মোৰ ভক্তলীলাৰ কৰোগৈ আয়োজন। Krishna